নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শ্যামলী মাই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' কৰিবলৈ লৈছোঁ আৰু কি খবৰ আপোনালোকৰ, আশা কৰোঁ সকলো ভালেই আছে। মই এতিয়া বৰ্তমান আছোঁ মাৰ ঘৰত নাৰায়ণপুৰত আৰু আজিৰ পৰা নাৰায়ণপুৰত আৰম্ভ হৈছে সাহিত্য সভা। সেইটো কাৰণে ভাবিছোঁ এপাক সাহিত্য সভা চাবলৈ যাম আৰু অকণমান দেৰিকৈ ওলাই যাম বুলি ভাবিছোঁ। যেতিয়া ওলাই যাওঁ তেতিয়া আপোনালোককো লগতে লৈ যাম। তেতিয়াহ'লে ব'লো আজি আমাৰ লগত চাব সাহিত্য সভাৰ প্ৰথম দিন। মা আমি চব ওলাইছোঁ সাহিত্য সভা চাবলৈ। আজিৰ পৰা নাৰায়ণপুৰত সাহিত্য সভা আৰম্ভ হৈছে 31 তাৰিখ আজি। সেইকাৰণে ভাবিলোঁ প্ৰথমতে চাই আহোঁ, পিছলৈ মানুহবোৰ বহুত হৈ যাবলৈও দিগদাৰ হয়। আৰু আজি চাই আহোঁচোন কেনেকুৱানো কি হয়, সদায় যাব পাৰোঁ বা নোৱাৰোঁ ঠিক নাই। তেতিয়াহ'লে ব'লক আমাৰ লগত আপোনালোকেও, পোহৰটো পৰিছে, আপোনাৰ লগত আপোনালোককো দেখুৱাওঁ সাহিত্য সভা। তেতিয়াহ'লে ব'লক আমি চাওঁগৈ। এয়া আমি আহি পাই গ'লোহি অসম সাহিত্য সভাৰ মূল গেট আৰু এয়া আমি সোমাইছোঁ, ভণ্টি মই আৰু মা। আপোনালোককো দেখাইছিলোঁৱে, এতিয়া ভাবিছোঁ আপোনালোকক দেখাই যাওঁ আজি অলপমান। কিমান কি পাৰোঁ নাজানো, বহুত ডাঙৰ এটা এলেকা। আৰু এয়া আহি প্ৰথমতে আপোনালোকে পাব অসম সাহিত্য সভাৰ লঘু। এইটো পূৰা ৰাউণ্ড কৰি থাকে, ৰাতি দেখুৱাব পাৰিলে মই আপোনালোকক দেখাম বাৰু। তাৰপিছত আমাক একো দেখা নাই, আহিহে আছোঁ সোমাই। এইখন আমি প্ৰথমতে সোমাইছোঁ উদ্যম। ইয়াত সকলোৱে নিজে নিজে ক্ষুদ্ৰ উদ্যোগবিলাক যে আছে সকলোৰে ঘৰে ঘৰে, তেওঁলোকে নিজাববীয়াকৈ বনোৱা। এইখন চাওক, গামোচাত তেওঁলোকে সকলো ব্যক্তিৰ ফটো গামোচাৰ চানেকিৰ জৰিয়তে তেওঁলোকে তুলিছে। এইখন ভাল লাগিছিলে। পহু মৰা লখিমপুৰৰ পৰা আহিছে এওঁলোক। আৰু এইবিলাক পূৰা বাঁহ বেতৰ বস্তু। ইমান ধূলি, ভিতৰখন আপোনালোকক দেখাইছোঁ বাৰু। এতিয়া লাহে লাহে লাইট জ্বলিছে, লাইটখিনি জ্বলিলে চাই দেখি আৰু ভাল লাগিব। তেতিয়া আৰু অলপ ভিডিঅ' কৰিম, কিন্তু মাস্ক খুলিব নোৱাৰি, ইমানেই ধূলি। তেওঁলোকে দেখিছেই চাগে। ব'লক এতিয়া প্ৰথম এইখিনি চালোঁ, এতিয়া নেক্সট ষ্টলখিনিত আমি কি আছে সেইখিনি চাওঁগৈ। আৰু এইখিনিতে এভাগ নামঘৰ বনাই থোৱা আছে, ইয়াতে ভাওনা হ'ব। নামঘৰ ভাগৰ আপোনালোকক দেখাইছোঁ। নামঘৰ, এইভাগ নামঘৰ বনাইছিলে, মই আপোনালোকক কৈছিলোঁৱে নহয়। নামঘৰ ভাগ মই আপোনালোকৰ ওচৰৰ পৰা দেখুৱাম বাৰু। আৰু ইয়াত গধূলা আৰম্ভ হ'ব ভাওনা। এতিয়া দিনৰ ভাগত একো নাই, আজি আছে বদলা সত্ৰৰ ৰামবিজয় ভাওনা। এতিয়া সোমালোঁ এয়া প্ৰদৰ্শনীত। প্ৰদৰ্শনী হ'ল, এইটো হ'ল আপোনালোকৰ বিজ্ঞান প্ৰদৰ্শনী। আৰু বিজ্ঞান প্ৰদৰ্শনীৰ ভিতৰতনো কি আছে আমি চাওঁগৈ ব'লক। ইয়াত আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বনাইছে এইভাগ। ইয়াৰ ভিতৰখন চাওক। ইয়াত সকলোবোৰ ফটোৰ জৰিয়তে তেওঁলোকে, চিত্ৰৰ জৰিয়তে তেওঁলোকে কাহিনী বুজাবলৈ চেষ্টা কৰিছে। এনেধৰণেই আছে ইয়াত গোটেইখিনি। আপোনালোকো আহিব, এই লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰত সাহিত্য সভা হৈছে, চাবহি আপোনালোকেও আহি এপাক। এতিয়া আমি সোমালোঁ গ্ৰন্থমেলা, আৰু গ্ৰন্থমেলা বহুত দূৰ দূৰণিৰ পৰা ষ্টলবিলাক আহিছে। আৰু কিতাপো অলপমান চাওঁ, চাই মেলি যদি পাৰোঁ এখনমান কিতাপ লৈ যাম। অলপমান চাইছোঁ আৰু পুথিভঁৰালৰ পৰা ওলাই লৰালৰিকৈ আহিছোঁ, কিয়নো সোনকালে গধূলা হৈ যাব এতিয়া। সেইটো কাৰণে পুথিভঁৰালৰ পৰা আমি ওলাই আহিলোঁ। আহি এতিয়া হ'ব বাণিজ্য মেলাত আমি সোমাম। এই বাণিজ্য মেলাত ষ্টল আছে 1500 ষ্টল আৰু 1500 দোকান এদিনতে চোৱাটো সম্ভৱ নহয়। যি পাৰোঁ অলপ চাওঁ, চাই মেলি আমি মূল সভালৈ যাম। আৰু এইবোৰ চাওক, যেনেকৈ পাৰিছোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকো আহিব নাৰায়ণপুৰলৈ, ইমান ওচৰতে সাহিত্য সভা হৈছে, সেইকাৰণে আপোনালোকক চাই মেলি যাব। আমি নাৰায়ণপুৰবাসী হিচাপে আমাৰো ভাল লাগিছে। আৰু এয়া হ'ল মূল মঞ্চ। মূল মঞ্চত বৰ্তমান একো হোৱা নাই, অকণমান দেৰিকৈ হ'ব। আমি নৰওঁ, যাওঁগৈ ঘৰলৈ। আন্ধাৰো হ'ল আৰু এইটো চাগে সকলোৱে ষ্টেটাছ ফটো এনেকুৱাটো দেখিছেই। সেইটো কাৰণে বোলো ময়ো দেখাই যাওঁ। ইমান ধুনীয়াকৈ চাওক, বাঁহেৰে বনাইছে। আৰু এটা মূল মঞ্চ দেখালোঁ, আৰু এটা কৃষ্টিৰ মঞ্চ থাকিলে, সেইটো কালিলৈ দেখাম। আজি আৰু নাযাওঁ আৰু বহুত ডাঙৰ এৰিয়া, ঘূৰিও আমনি লাগিছে। এইখন হৈছে মীনা বজাৰ এখন আছে, তাৰ এখন গেট। মীনা বজাৰলৈ যোৱা নাই, কিন্তু গেটখন চাওকচোন, ইমান ধুনীয়া লাগিছে। আজিৰ সাহিত্য সভা আমি ইমানেই চালোঁ। আৰু এয়া সোমাওঁতেনে মা আৰু মই মাৰিছিলোঁ একপি ফটো, আৰু সকলোৱে মাৰিছে যে আমিনো কিয় ৰওঁ। ভণ্টি আৰু মই এই লাইটৰ তলত আমি দুজনীও মাৰিবলৈ চেষ্টা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কাইলৈ কি হয় আকৌ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাম।